নমস্কাৰ অসমীয়া গুৰুকুল ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি আমাৰ বিষয়টো হ'ল প্ৰথম বিশ্বযুদ্ধ। আচলতে ইয়াৰ আগত মই দুটা পাৰ্ট বনাই থৈছো, সেই দুটা আপোনালোকে নোচোৱাকৈ পাৰ্টটো চাই লাভ নাই যদি আপুনি নাজানে প্ৰথম বিশ্বযুদ্ধৰ কথা। আৰু সেই পাৰ্ট দুটা আই বটন আৰু ডেছক্ৰিপশ্যনত মই দি দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰে। ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নৱেম্বৰ 1914 অটোমেন এম্পায়াৰে ৰাছিয়াৰ ওপৰত আক্ৰমণ কৰিলে। আচলতে চাবলৈ যদি আমি যাওঁ তেতিয়াহ'লে দুটা শক্তিয়ে যুদ্ধ কৰি আছিল। এটা হ'ল কেন্দ্ৰ শক্তি আৰু এটা হ'ল মিত্ৰ শক্তি। মিত্ৰ শক্তিৰ ভিতৰত আছিল আপোনাৰ ফ্ৰান্স, ৰাছিয়া আৰু ব্ৰিটেইন বা ইংলেণ্ড, আৰু কেন্দ্ৰ শক্তিত আছিল অষ্ট্ৰো-হাংগেৰিয়ান এম্পায়াৰ, জাৰ্মানী আৰু অটোমেন এম্পায়াৰ। অটোমেন এম্পায়াৰে সুৱেজ খালতো আক্ৰমণ কৰিছিল আৰু তেওঁলোকে সুৱেজ খাল যদি আক্ৰমণ কৰি সেই ঠাইখিনি যদি অধিকাৰ কৰি ল'ব পাৰিলে হয় তেতিয়াহ'লে হয়তো ব্ৰিটেইন যুদ্ধত হাৰিলে হয়। মই কোৱা কথা নহয়, বহু এক্সপাৰ্টে কৈছে। ইয়াৰ এটা কাৰণ আছে, কাৰণটো হ'ল কি, ইংলেণ্ড আচলতে এখন বহুত সৰু দেশ আৰু তেওঁলোকৰ জনসংখ্যাও বহুত কম, কিন্তু তেওঁলোক বহুত চতুৰ আছিল। তেওঁলোকে গোটেই পৃথিৱীখনৰ বেছিভাগ অংশতে বিভিন্ন দেশক নিজৰ গোলাম কৰি ৰাখিছিল বা নিজৰ তলতীয়া কৰি ৰাখিছিল, আৰু সেই দেশবোৰৰ পৰা বিশেষকে ভাৰত বা সাউথ ইষ্ট এছিয়াৰ পৰা তেওঁলোকে সেই সুৱেজ খালৰ মাজেৰে সৈন্যবিলাক লৈ গৈছিল আৰু সেইকাৰণে তেওঁলোক যুদ্ধত জিকিছিল। আৰু 1915 চনত ইটালীয়ে নিজৰ বন্ধু অষ্ট্ৰো-হাংগেৰিয়ান এম্পায়াৰ আৰু জাৰ্মানীক গাদ্দাৰি দি পেলাই তেওঁলোকে কি কৰিলে, অষ্ট্ৰো-হাংগেৰিয়ান এম্পায়াৰৰ ওপৰত আক্ৰমণ কৰি দিলে, কাৰণ তেওঁলোক গৈ পেলাই ব্ৰিটেইন আৰু ফ্ৰান্সৰ লগ লাগিছিল। আৰু ফেব্ৰুৱাৰী 1915 চনতে জাৰ্মানীয়ে নিজৰ ইউ বোট বিলাক পানীত নমাই দিলে বা সাগৰত নমাই দিলে। ইউ বোট আচলতে যোনবিলাকক আমি ছাবমেৰিন বুলি কওঁ, সেইবিলাকক তেতিয়া তেওঁলোকে ইউ বোট বুলি কয়। আৰু জাৰ্মানীৰ ইউ বোট বিলাকে বা ছাবমেৰিন বিলাকে ইংলেণ্ডৰ বহু কেইখন যুদ্ধ জাহাজ ডুবাই দিলে। আপোনাৰ সৈন্যসকল আছিল বা অস্ত্ৰ শস্ত্ৰ আছিল, তেনেকুৱা ধৰণৰ জাহাজ বিলাক তেওঁলোকে উৰুৱাই গৈছিল। কিন্তু 7 মে 1915 এনেকুৱা এটা ঘটনা ঘটিল যিটো কোনেও কল্পনা কৰিব পৰা নাছিল। লুচিটানিয়া নামৰ এখন যাত্ৰীবাহী জাহাজ, যোনখন আপোনাৰ ইংলেণ্ডৰ পৰা আমেৰিকালৈ গৈ আছিল, সেই জাহাজখন জাৰ্মানীৰ ছাবমেৰিনে ডুবাই দিলে। আৰু তাত প্ৰায়, মোৰ ভুল হ'ব পাৰে, 1133 গৰাকী মানুহৰ বা যাত্ৰীৰ মৃত্যু হৈছিল। আৰু তাৰে ভিতৰত 128 জন আছিল আমেৰিকাৰ। এতিয়া আমেৰিকাৰ বহুত খং উঠিল, কাৰণ তেওঁলোকৰ নিজৰ মানুহ এই যুদ্ধত বিনা কাৰণত মৰিব লগা হ'ল। আৰু সেইকাৰণে তেতিয়াৰ প্ৰেছিডেণ্ট উইড্ৰ উইলছনে এখন প্ৰস্তাৱ নিজৰ সংসদত দিলে, আৰু তেওঁ প্ৰস্তাৱত 18টা মানে কাৰণ দিছিল, আৰু তাৰে ভিতৰত যুদ্ধত নমা দুটা কাৰণ আছিল। সেই কাৰণ দুটা হ'ল, প্ৰথমটো কাৰণ আপুনি গম পাইছে যে এখন যাত্ৰীবাহী জাহাজ জাৰ্মানীয়ে ডুবাই দিলে, আৰু জাৰ্মানীয়ে আমেৰিকাৰ এখন কাষৰীয়া ৰাষ্ট্ৰ মেক্সিকোলৈ এখন গোপন চিঠি লিখিছিল, আৰু সেই চিঠিখনত কৈছিল যে তোমালোকে আমেৰিকাৰ ওপৰত আক্ৰমণ কৰা। মেক্সিকোই আক্ৰমণ নকৰিলে, কিন্তু সেই চিঠিখন আমেৰিকাই পাই গ'ল। সেইটো এটা যুদ্ধত নামাৰ কাৰণ আছিল। যুদ্ধৰ আগলৈকে আমেৰিকাই কি কৈছিল, আমেৰিকাই দুয়ো পক্ষকে অস্ত্ৰ শস্ত্ৰ বেচি পেলাই নিজে বহুত টকা লৈ আছিল। আৰু আমেৰিকা, ইংলেণ্ড আৰু ফ্ৰান্সৰ হৈ যুদ্ধত নামিল, মানে মিত্ৰ শক্তিৰ হৈ যুদ্ধত নামিল, আৰু নিজৰ সৈন্যসকল ফ্ৰান্সলৈ যুদ্ধ কৰিবলৈ পঠালে বা জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠাইছিল। তেনেতে ফেব্ৰুৱাৰী মাহত ৰাছিয়ান ৰিভলিউচন হ'ল। ফেব্ৰুৱাৰী ৰিভলিউচন হ'ল, য'ত ৰাছিয়াৰ ৰজা নিকলাছ জাৰক বা জাৰ নিকলাছক শাসনৰ পৰা আঁতৰাই এখন নতুন চৰকাৰ গঠিত হ'ল। তাৰ কেইমাহমানৰ পিছতে আকৌ এটা ঘটনা ঘটিল। সেই যোনখন চৰকাৰ আছিল সেইখনো বেছি দিন নিটিকিল, আৰু ৰাছিয়াত অক্টোবৰ ৰিভলিউচন হ'ল। ৰিভলিউচনটো আপোনাৰ আৰম্ভ কৰিছিল ভ্লাদিমিৰ লেনিনে। আপুনি নাম শুনিছে চাগে, ভ্লাদিমিৰ লেনিন। অতি সোনকালে তেওঁৰ ওপৰতো আমাৰ বায়োগ্ৰাফি লৈ আহিব। বাৰু যি নহওক, ভ্লাদিমিৰ লেনিন শাসনত অহাৰ পিছতে তেওঁ ক'লে যে আমি জাৰ্মানীৰ লগত বা যুদ্ধত নামাৰ কোনো যুক্তি নাই, ঠিক আছে, কাৰণ যুদ্ধ কৰি ৰাছিয়াৰ বহুতো আৰ্থিক আৰু সামৰিক ক্ষতি হৈছিল, আৰু সেইকাৰণে তেওঁলোকে জাৰ্মানীৰ লগত শান্তি চুক্তি কৰি যুদ্ধৰ পৰা বাহিৰ হৈ গ'ল। 1918 চনত মিত্ৰ শক্তিয়ে কেন্দ্ৰ শক্তিক যুদ্ধত হৰুৱালে, বিশেষকে বলকান আৰু মধ্যপ্ৰাচ্যত।
কিন্তু জাৰ্মানীয়ে সহজে সাৰেন্ডাৰ কৰা নাছিল, তেওঁলোকে বহুত পাছতহে সাৰেন্ডাৰ কৰিছিল। যিহেতু জাৰ্মানীয়ে সাৰেন্ডাৰ কৰিছিল, সেইকাৰণে জাৰ্মানীৰ ৰজা উইলিয়াম দ্বিতীয় জাৰ্মানী এৰি হলেণ্ডলৈ পলাই গৈছিল, কাৰণ তেওঁৰ প্ৰজাসকলে তেওঁৰ বিৰোধিতা কৰিবলৈ লৈছিল। 18 নৱেম্বৰ 1918 চনত জাৰ্মানীয়ে আত্মসমৰ্পণ পত্ৰত চহী কৰিছিল। তাৰ পাছতে প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তি হৈছিল। আৰু এই যুদ্ধৰ ক্ষতিবিলাকৰ ওপৰত মই কিছুমান ডাটা লিখি ৰাখিছো, আৰু সেইবিলাক মই আপোনালোকক জনাই দিওঁ। প্ৰথম আমি শ্বহীদ আৰু বন্দী সৈন্যসকলৰ কথা পাতো। ৰাছিয়াৰ প্ৰায় 17 লাখ সৈন্য শ্বহীদ হৈছিল। অষ্ট্ৰো হাংগেৰিয়ান এম্পায়াৰ 18 লাখ, ইংলেণ্ডৰ 8,50,000, জাৰ্মানীৰ 22 লাখ, বেলজিয়ামৰ 1 লাখ, ফ্ৰান্সৰ 17 লাখ, পৰ্তুগাল 82,000, তাৰপিছত ইটালীত 10,50,000। তাৰপিছত আপোনাৰ বুলগেৰিয়াৰ হৈছিলে 6 লাখ, চাৰ্বিয়াৰ 7 লাখ, আমেৰিকাৰ 1,16,000 আৰু কেনেডাৰ 60,000। আৰু বাকী যোনবিলাক দেশৰ নাম আপুনি এতিয়া শুনিছে, তেওঁলোক যুদ্ধত এই কাৰণে আছিল কাৰণ তেওঁলোক বিভিন্ন দেশৰ কলনী আছিল, বা তেওঁলোক কি আছিল, যেনে আমাৰ ভাৰত আছিল, ভাৰতো যুদ্ধত নামিব লগা হৈছিলে ইংলেণ্ডৰ হৈ, কাৰণ আমি তেওঁলোকৰ তলতি আছিলো। তো তেনেধৰণৰ কিছুমান কাৰণৰ কাৰণে এইবিলাক দেশো যুদ্ধত নামিব লগা হ'ল। আৰু যদি আমি মিত্ৰপক্ষৰ টোটেল কৰিবলৈ বিচাৰো কিমান সৈন্য তেওঁলোকৰ শ্বহীদ হৈছিল, 52,11,809 জন শ্বহীদ হৈছিল, আৰু 41,24,890 জন হেৰাই গৈছিল বা কিছুমানক বন্দী বনোৱা হৈছিল। আৰু কেন্দ্ৰ শক্তিৰ যদি চাওঁ, তেওঁলোকৰ প্ৰায় 33,86,200 জন শ্বহীদ হৈছিল, আৰু 36,29,819 জন মিচিং আছিল বা হেৰাই গৈছিল, আৰু তাৰে ভিতৰত কিছুমানক বন্দী কৰা হৈছিল। আমি যদি দুইটা মিলাই দিওঁ, তেতিয়াহ'লে আপোনাৰ 85,98,000 শ্বহীদ আৰু 77,50,000 হেৰাইছিল আৰু বন্দী হৈছিল। আৰু তাৰ বাহিৰেও প্ৰায় আপোনাৰ 1 কোটিতকে বেছি মানুহ, যোনবিলাক সাধাৰণ মানুহ যাৰ যুদ্ধৰ লগত কোনো লেনদেন নাছিল, তেওঁলোকৰো মৃত্যু হৈছিল। আৰু 2,10,00,000 মানুহ আপোনাৰ ঘাইল হৈছিল বা তেওঁলোকৰ জখম হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ কিছুমান প্ৰসিদ্ধ যুদ্ধৰ আমি কথা পাতো। প্ৰথমখন যুদ্ধ হ'ল কি আপোনাৰ বেটেল অফ বাৰ্ডুন। এইখন আপোনাৰ 21 ফেব্ৰুৱাৰী 1916 চনত হৈছিলে আৰু 18 ডিচেম্বৰত শেষ হৈছিলে। আৰু ইয়াত আপোনাৰ প্ৰায় 3 লাখ সৈন্য শ্বহীদ হৈছিলে, আৰু ইয়াত ফ্ৰান্সৰ জয়ী হৈছিলে, বা ইয়াত ফ্ৰান্স বিজয়ী আছিল। দ্বিতীয়তে হ'ল আপোনাৰ বেটেল অফ মাৰ্নে। মাৰ্নে নদীৰ পাৰত, এখন ফ্ৰান্সত নদী আছে, মাৰ্নে নদীৰ পাৰত এখন, আচলতে দুখন যুদ্ধ হৈছিলে। প্ৰথমখন 1914 চনৰ 6 ছেপ্টেম্বৰত আৰম্ভ হৈ 12 ছেপ্টেম্বৰত শেষ হৈছিল, আৰু ইয়াত প্ৰায় 5 লাখ সৈন্য শ্বহীদ হৈছিল, আৰু এইখন যুদ্ধটো ফ্ৰান্সে বিজয়ী হৈছিল। তাৰপিছত আপোনাৰ 1918 চনত আকৌ এখন মাৰ্নে নদীৰ কাষত যুদ্ধ হৈছিল। 1918 চনৰ 15 জুলাইত আৰম্ভ হৈছিল আৰু 6 আগষ্টত শেষ হৈছিল। ইয়াত প্ৰায় 2 লাখ সৈন্যৰ মৃত্যু হৈছিল, আৰু ফ্ৰান্স এই যুদ্ধখনত বিজয়ী আছিল। তৃতীয় নম্বৰ যুদ্ধখন হৈছে বেটেল অফ সোমে। ঠিক আছে, এইখন যুদ্ধ আপোনাৰ 1916 চনৰ 1 জুলাইৰ আৰম্ভ হৈছিল আৰু 18 নৱেম্বৰত শেষ হৈছিল। ইয়াত এদিনত 80,000 সৈন্য মৰিছিল। এনেকুৱা আজিলৈকে কোনো যুদ্ধ হোৱা নাই য'ত এদিনত 80,000 সৈন্য শ্বহীদ হৈছিল বা মৃত্যু হৈছিল। আৰু এই যুদ্ধখনতে প্ৰথমবাৰৰ বাবে টেংক ইউজ কৰা হৈছিল। এই যুদ্ধখনক বেটেল অফ সোমে বুলি এই কাৰণে কোৱা হয় কাৰণ সোমে নামৰ এখন নদী আছে, সেই নদীখনৰ কাষত যুদ্ধ কৰাৰ কাৰণে ইয়াক বেটেল অফ সোমে বুলি কোৱা হয়। আৰু এইখন যুদ্ধ ফ্ৰান্স আৰু জাৰ্মানীৰ মাজতে হৈছিল। তাৰ বাহিৰেও বহুতো যুদ্ধ আছে, আৰু এখন প্ৰসিদ্ধ যুদ্ধ, এখন মনত ৰাখিবলগীয়া যুদ্ধ, বেটেল অফ ৱাইপ্ৰাছ 2। 1 এখনো হৈছিল, এখন মই 2 কথা কৈছো। 2খন হৈছিল আপোনাৰ জাৰ্মানী আৰু ফ্ৰান্সৰ মাজতে হৈছিলে। এইখন যুদ্ধত জাৰ্মানীয়ে প্ৰথমবাৰৰ বাবে পয়জন গেছ ইউজ কৰিছিল। মানে আজিৰ যোনবিলাক আধুনিক যুদ্ধ, এই যুদ্ধবিলাকত বা বিশ্ব ইতিহাসত হয়তো প্ৰথমখন যুদ্ধ হ'ব য'ত এনেকুৱা ধৰণৰ কেমিকেল বা পয়জন গেছ ইউজ কৰা হৈছিল। ইয়াৰ পৰিণামসমূহ যদি আমি চাবলৈ যাওঁ, কাৰণ যুদ্ধটো আৰ্থিক আৰু সামৰিক ক্ষতি হয়, বিশেষকে ইউৰোপত আৰ্থিক আৰু সামৰিকভাৱে বহুতো ক্ষতি হৈছিল। প্ৰায় $180 বিলিয়ন ক্ষতি হৈছিল বুলি জনা যায়। আৰু ইয়াৰ আগততো মই কৈছোৱে সামৰিক কিমান ক্ষতি হৈছিল।
আৰু $180 বিলিয়ন আজিৰ দিনতো বহুত, আৰু তেতিয়া দিনৰ $180 বিলিয়ন সেইটোতো আপুনি ভাবিব নোৱাৰিব। আৰু সেইকাৰণে ইউৰোপত বহুতো নিবনুৱা বাঢ়িছিল বা অৰ্থব্যৱস্থা একেবাৰে ধ্বংস হৈ যোৱাৰ নিচিনাই হৈছিলে। তথাপিও সেইবিলাক হোৱাৰ পিছতো যদি আপুনি আজি ইউৰোপ চাই তেতিয়াহ'লে তেওঁলোক আমাতকৈও বহুত আগবঢ়া। আৰু যিহেতু মিত্ৰশক্তি যুদ্ধত জয়ী হৈছিল সেইকাৰণে তেওঁলোকে ফ্ৰান্সৰ ৰাজধানী পেৰিছত ভাৰ্চাই নামৰ এটা মহলত বা এটা ডাঙৰ ঘৰত যোনবিলাক দেশ যুদ্ধত হাৰিছিল, বিশেষকৈ কেন্দ্ৰ শক্তিৰ দেশবিলাকক তেওঁলোকে সেই মহলটোলৈ মাতি পেলাই তেওঁলোকৰ লগত চুক্তি কৰিছিল। আৰু ইয়াৰ মুখ্য দেশসমূহৰ ভিতৰত আছে আমেৰিকা, ফ্ৰান্স আৰু ব্ৰিটেইন বা ইংলেণ্ড। আৰু এই তিনিখন ৰাষ্ট্ৰই, আৰু এওঁলোকৰ বাহিৰেও বহুতো ৰাষ্ট্ৰ এওঁলোকৰ লগত আছিলে প্ৰতিনিধি হিচাপে। ৰাষ্ট্ৰই বিশেষকে কি কৰিছিল, যোনকেইখন যুদ্ধত হাৰিছিল, ধৰক অষ্ট্ৰো-হাংগেৰিয়ান এম্পায়াৰ, অটোমান এম্পায়াৰ বা জাৰ্মানী, বুলগেৰিয়া, এওঁলোকৰ ভৱিষ্যত এওঁলোকে ঠিক কৰিছিল বা এওঁলোকৰ ভৱিষ্যত নিৰ্ণয় কৰিছিল। আৰু মিত্ৰশক্তিৰ এই তিনিখন মূল দেশৰ বাহিৰেও আৰু ২৭খন দেশৰ প্ৰতিনিধি তেওঁলোকৰ লগত আছিল। প্ৰথম চুক্তিখন হৈছিল ভাৰ্চাই চুক্তি, আৰু সেই চুক্তিখনত জাৰ্মানীক বহুতো অপমান কৰা হৈছিল, কাৰণ তেওঁলোকে জাৰ্মানীক ৱাৰ ক্ৰিমিনেল বুলি ভাবি লৈছিল বা ধৰি লৈছিল। আৰু জাৰ্মানীক এই অপমানজনক চুক্তিখনত চহী কৰাবলৈ বাধ্য কৰিছিল। আৰু সেইকাৰণে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ল। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ ওপৰতো মই সোনকালে ভিডিঅ' লৈ আহিম আপোনালোকে যদি বিচাৰে। সেইকাৰণে বা এই চুক্তিখনৰ কাৰণে জাৰ্মানী আপোনাৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামৰিকভাৱে বহুত দুৰ্বল হৈ গৈছিল। জাৰ্মানীৰ ওপৰত তেওঁলোকে ইমান জৰিমনা লগাইছিল, আৰু জৰিমনাটো ইমান ডাঙৰ আছিল যে 1919 চনৰ পৰা তেওঁলোকে জৰিমনা দি 2010হে তেওঁলোকৰ জৰিমনা শেষ হৈছিল। তেতিয়াহ'লে আপুনি ভাবক তেওঁলোকৰ ওপৰত কিমান ডাঙৰ জৰিমনা দিয়া হৈছিল। তাৰ পাছতো বহুতো ধৰণৰ অপমানজনক চুক্তিত তেওঁলোকক চহী কৰাইছিল, যেনে ধৰক তেওঁলোকে 1 লাখতকে বেছি সৈন্য ৰাখিব নোৱাৰিব। তাৰ বাহিৰেও জাৰ্মানীৰ যোনবিলাক কলনী আছিল আফ্ৰিকাত, যোনবিলাক দেশত জাৰ্মানীৰ শাসন আছিল, সেইবিলাক দেশ ইংলেণ্ড আৰু ফ্ৰান্সে ভগাই ল'লে নিজৰ ভিতৰত। তাৰ বাহিৰেও জাৰ্মানীৰ কিছু অংশ পলেণ্ডক দি দিয়া হ'ল, আৰু কিছু অংশ ফ্ৰান্সে নিজে লৈ ল'লে। তাৰ পাছত আপোনাৰ এটা চুক্তি হৈছিল চেইণ্ট জাৰ্মান ট্ৰিটি, য'ত অষ্ট্ৰো-হাংগেৰিয়ান এম্পায়াৰক ভাঙি পেলোৱা হৈছিল। তাৰ বাহিৰেও কিছু অংশ ইটালীয়ে ল'লে, কিছু অংশ পলেণ্ডে ল'লে, কিছু অংশ ফ্ৰান্সে ল'লে, আৰু 5খন দেশত অষ্ট্ৰো-হাংগেৰিয়ান এম্পায়াৰক ভাঙি পেলোৱা হ'ল। আৰু সেই দেশখন হৈছে আপোনাৰ অষ্ট্ৰিয়া, চেকোস্লোভাকিয়া, হাংগৰী, ৰোমানিয়া আৰু ইউগোস্লেভিয়া। এই 5খন দেশত ভাঙি পেলোৱা হৈছিল অষ্ট্ৰো-হাংগেৰিয়ান এম্পায়াৰক। আৰু তাৰ পাছত আপোনাৰ আৰু এটা ট্ৰিটি হৈছিল বা চুক্তি হৈছিল, সেই ট্ৰিটিটো হৈছে ট্ৰিটি অফ চেভাৰ, য'ত অটোমান এম্পায়াৰ পতন হৈছিল। আৰু তুৰ্কী, চিৰিয়া, আৰ্মেনিয়া আৰু ইৰাক নামেৰে 4খন দেশত ভাগ কৰা হ'ল। আৰু ইৰাক আৰু চিৰিয়াক ইংলেণ্ডে আৰু ফ্ৰান্সে নিজৰ গোলাম কৰি ৰাখিলে। আৰু তেওঁলোকে ক'লে যেতিয়ালৈকে তেওঁলোক নিজৰ ভৰিত থিয় হ'ব নোৱাৰে তেতিয়ালৈকে এওঁলোকৰ ওপৰত আমি শাসন কৰিম। আৰু তাৰ পাছত কিছু অংশ গ্ৰীচ আৰু ইটালীয়ে ভগাই ল'লে। এই কেইখন দেশৰ বাহিৰেও, মোৰ ভুল হৈছিল, এই কেইখন দেশৰ বাহিৰেও আপোনাৰ আৰু কেইখনমান দেশ আছে, এষ্টনিয়া, লাটভিয়া, লিথুৱানিয়া আৰু ফিনলেণ্ড। আৰু এই কেইখনো নতুন দেশ হিচাপে সৃষ্টি হৈছিল। তাৰ পাছত US প্ৰেচিডেণ্ট বা আমেৰিকাৰ ৰাষ্ট্ৰপতি উইড্ৰ উইলছনৰ প্ৰস্তাৱ মতে তেওঁলোকে লীগ অফ নেশ্যন বনালে, মানে জাতিসংঘ স্থাপন কৰিলে। তেওঁলোকৰ উদ্দেশ্য এইটো আছিল যে জাতিসংঘৰ দ্বাৰা এনেকুৱা ধৰণৰ আৰু যাতে যুদ্ধ নহয়, সেইবোৰ যাতে আমি কন্ট্ৰল কৰিব পাৰো। কিন্তু সেইটো ছাকচেছ হ'ব নোৱাৰিলে, কাৰণ তাৰ পিছতে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিল। আৰু ইংলেণ্ডে প্ৰথম বিশ্বযুদ্ধত যুদ্ধ কৰিবলৈ ভাৰতৰ পৰা 12 লাখ সৈন্য লৈ গৈছিল, আৰু তাৰে ভিতৰত 50,000 সৈন্য শ্বহীদ হৈছিল। আৰু সেই শ্বহীদ সৈন্যসকলৰ স্মৃতিত আপুনি দেখিছে ইণ্ডিয়া গেট, যোনটো ইণ্ডিয়া গেট, সেই ইণ্ডিয়া গেটটো বনোৱা হৈছিল সেই 50,000 শ্বহীদ ভাৰতীয় সৈন্যসকলৰ কাৰণে। আৰু আমাৰ ভাৰতীয় সৈন্যসকলে মেচ'পটামিয়া, অটোমান এম্পায়াৰ আৰু মিশ্ৰত বহুতো গুৰুত্বপূৰ্ণ যুদ্ধ তেওঁলোকে যুঁজিছিল আৰু তেওঁলোকে জিকিছিল। আৰু ভাৰতীয়সকল যুদ্ধত এইকাৰণে গৈছিল কাৰণ আমাৰ মহাত্মা গান্ধীয়ে তেওঁলোকক যুদ্ধত পঠাইছিল। আৰু এইকাৰণে
পঠাইছিল বা ভাৰতীয়সকল এই কাৰণে গৈছিল কাৰণ ব্ৰিটিছে কৈছিল যদি ভাৰতে আমাক সহায় কৰে যুদ্ধ জিকাত তেতিয়াহ'লে আমি ভাৰতক স্বাধীনতা দিম আৰু ব্ৰিটিছে আমাক স্বাধীনতা তেতিয়া নিদিলে আপোনালোকে জানে আৰু ব্ৰিটিছৰ পৰা আমি স্বাধীনতা কেতিয়া পাইছিলো বা পাইছিলো নে নাই ইয়াৰ ওপৰতো এটা মই ভিডিঅ' বনাই থৈছো আই বটনত আপোনালোকে লিংকটো পাই যাব তো এই যুদ্ধখন ইংলেণ্ডে বা ব্ৰিটেইনে এনেধৰণে মাৰ্কেটিং কৰিছিল যে ফাইট ফৰ ডেমক্ৰেসি মানে গণতন্ত্ৰৰ কাৰণে যুদ্ধ আৰু সেই কাৰণে অকল ভাৰতে নহয় বিভিন্ন দেশৰ সৈন্য তেওঁলোকৰ হৈ যুদ্ধত নামিছিল সকলোবোৰ ঘটনাৰ বাহিৰেও পৃথিৱীত সাম্ৰাজ্যবাদৰ অন্ত পৰিল আৰু মানুহৰ জীৱনশৈলী বহুত সলনি হৈ গ'ল আৰু ইউৰোপত আৰু এটা ঘটনা ঘটিল যে মহিলাসকল বহুত আগবাঢ়ি গ'ল কাৰণ যেতিয়া যুদ্ধ চলি আছিল তেতিয়া যুদ্ধ কৰিবলৈ পুৰুষসকল যুদ্ধলৈ আহিছিল কিন্তু কল কাৰখানা বা অফিচ কাছাৰী দোকান পোহাৰ এইবিলাক কোনে চলাব সেইকাৰণে মহিলাসকলে সেইবোৰ কাম নিজৰ হাতত লৈছিল আৰু মহিলাসকল বহুত আগবাঢ়ি গৈছিল আৰু তাৰ পাছতে আপুনি ইউৰোপত বিশেষকে ইংলেণ্ড আৰু আমেৰিকাত তেতিয়াৰ পৰাই আৰম্ভ হৈছিল যে মহিলাই ভোট দিব পাৰিব বা মহিলাই মত প্ৰকাশ কৰিব পাৰিব আৰু তাৰ আগত মহিলাৰ মানে তেনেকুৱা বহুত ডাঙৰ স্বাধীনতা আপুনি ক'ব নোৱাৰে তেওঁলোক বহুত স্বাধীন নাছিল তেওঁলোকে এটা ৰুমৰ ভিতৰত বা এটা ঘৰৰ ভিতৰতে থাকি ঘৰৰ কাম কাজে কৰিছিল কিন্তু প্ৰথম বিশ্বযুদ্ধ আৰম্ভণি হোৱাৰ পাছৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজতো লাগি গৈছিল আৰু প্ৰথম বিশ্বযুদ্ধতে আপোনাৰ বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ যেনে ধৰক টেংক ৱায়াৰলেছ কমিউনিকেশ্যন চাবমেৰিন এইবোৰ অস্ত্ৰ শস্ত্ৰ বিশেষকে ব্যৱহাৰ হৈছিল আৰু আধুনিক ইতিহাসৰ যুদ্ধ যদি আমি চাবলৈ যাওঁ প্ৰথম বিশ্বযুদ্ধত দ্বিতীয় বিশ্বযুদ্ধৰ আগত বহুতো ভয়ানক যুদ্ধ আছিল বহুতো মানুহ সেই যুদ্ধখনত মৰিছিল আৰু সেইকাৰণে এইখনক প্ৰথম বিশ্বযুদ্ধ বুলি কয় কাৰণ গোটেই পৃথিৱী চাবলৈ গ'লে পৃথিৱীৰ সকলো দেশে এই যুদ্ধখনত নামি পৰিছিল আৰু সেইকাৰণে এই যুদ্ধখনক তেতিয়া দিনৰ মানুহে কৈছিল দা গ্ৰেট ৱাৰ তাৰপিছত তেওঁলোকে কৈছিল এণ্ড অফ অল ৱাৰ এনেকে তেওঁলোকে ভাবিছিল এই যুদ্ধখনৰ পাছত আৰু যুদ্ধ নহব কিন্তু তাৰ পাছত আপুনিতো জানে বা ময়ো জানো সকলোৱে জানো যে তাৰ পাছতে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধটো আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছতো বহুতো সৰু সুৰা যুদ্ধ হৈছে সেই যুদ্ধবিলাকৰ আমি কথা পাতিম আৰু প্ৰথম বিশ্বযুদ্ধৰ নিৰ্দিষ্ট কিছুমান যুদ্ধৰ কথা পাতিম বুলি মই ভাবিছো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব আপোনালোকে কোনখন যুদ্ধৰ বিষয়ে আপোনালোকে জানিব বিচাৰে আৰু আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি চাই আপুনি ভাল পালে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব